নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি খাবলৈ মন গ'ল কণীৰ দম আৰু এয়া কণীৰ তৰকাৰীখন এনেকৈ বনালে যে কি সোৱাদ হয় আপোনালোকে বনাই চাবচোন। ইয়াত তাৰ কাৰণে কুকাৰতে 3টা কণী আৰু 4টা আলু ধুনীয়াকৈ বইল কৰি ল'ম। এতিয়া কণীখিনি যাতে ভাগি নাযায় আৰু ফাটি নাযায় সেইটো কাৰণে এচামুচ নিমখ দি দিলোঁ। নিমখ দি ধুনীয়াকৈ বইল হ'বলৈ এৰি দিলোঁ। এতিয়া থাকিল চয়াবিন। ইয়াত চাওকচোন শক্তি পায় বোলে চয়াবিন খালে, প্ৰ'টিন পায়। গতিকে চয়াবিনখিনি গৰম পানীত দি থ'লোঁ। যেতিয়ালৈকে চয়াবিনখিনি কোমলিছে তেতিয়ালৈকে মই মছলা তৈয়াৰী কৰি ল'লোঁ। ইয়াত পিঁয়াজৰ বাকলি কাটি ল'লোঁ আৰু মছলাত থাকিলে নহৰু, আদা, জলকীয়া আৰু এটা বিলাহী আৰু তাত গোটা মছলাখিনি থাকিলে অলপ জিৰা, অলপ জালুক আৰু কেইটামান চফ গুটি। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্সিত পেষ্ট কৰি ল'ম। এয়া চাওকচোন, এতিয়া এটা চুটকিতে একদম ধুনীয়াকৈ পিঁয়াজখিনি কাটি ল'লোঁ। 2টা পিঁয়াজ ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া যিখিনি তিয়াই থৈছিলোঁ চয়াবিনখিনি পানীৰ পৰা আঁতৰাই তাতে নিমখ আৰু হালধি দি ভালদৰে সানি ল'লোঁ আৰু এয়া ভালদৰে সানি ল'লোঁ। যদি আপোনালোকে বিচাৰে কৰ্ণফ্লাৱাৰ দিব পাৰে, মই কিন্তু কৰ্ণফ্লাৱাৰ দিয়া নাছিলোঁ। আৰু কেৰাহীটো গৰম হ'বলৈ দিলোঁ। ইয়াত ঢালিলোঁ তেল আৰু অকণমান দিলোঁ নিমখ, তেলতে অকণমান দিলোঁ হালধি আৰু তাতে বইল হোৱা কণীকেইটা ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দি দিলোঁ। এই চাওকচোন, গল্ডেন ব্ৰাউন হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম আৰু কণীকেইটা গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া সেই তেলতে আকৌ নিমখ হালধি সানি থোৱা সেই চয়াবিনখিনি ৰঙা হৈ যোৱালৈকে ধুনীয়াকৈ ভাজিম। এয়া চাওকচোন, চয়াবিনখিনি ধুনীয়াকৈ ৰঙা হৈ গৈছে। গতিকে চয়াবিনখিনিও মই এয়া কণীখিনিৰ লগতে ধুনীয়াকৈ এখন প্লেটত দি ল'ম আৰু তাতে থকা তেলখিনিতে দি দিম কটা পিঁয়াজ আৰু পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাত তাত দি দিম মছলাখিনি। যিখিনি মছলা মই অলৰেডি মিক্সিৰ গ্ৰাইণ্ডাৰ কৰি লৈছিলোঁ আৰু 2টা তেজপাতো দিবলৈ নাপাহৰিব, পাৰিলে গোটা ডালচেনিও দিব, তেতিয়া বেছি ভাল লাগে। আৰু এই মছলাখিনি ভালদৰে মিলাই ল'ম আৰু তাত দিম নিমখ, সোৱাদ অনুযায়ী হালধি, সোৱাদ অনুযায়ী ধনিয়া পাউডাৰ, লাল মিৰ্চ পাউডাৰ আৰু ধনিয়া পাউডাৰ হয়তো অলপ বেছিকৈ দিব, তেতিয়াহে মানে চব্জিখন সোৱাদ বেছি আহে। মই 2 চামুচ ধনিয়া পাউডাৰ একদম ধুনীয়াকৈ দি দিছিলোঁ আৰু এয়া মছলাখিনি ভালদৰে মই মিলাই ল'ম। একদম ছাইডত ইয়াত তেলটো নিগৰি আহিছে, গতিকে ইয়াত ধুনীয়াকৈ মই ফ্ৰাই কৰি লোৱা কণীকেইটা আৰু চয়াবিনখিনি ঢালি দিম আৰু যিকেইটা আলু মই বইল কৰি লৈছিলোঁ সেই আলুকেইটা ধুনীয়াকৈ মেছ কৰি ল'ম। মেছ কৰি পেলাই তাতে দি ল'ম আৰু কমচে কম 5 মিনিট সময়ৰ কাৰণে গোটেইখিনি ভাজি ল'ম। এতিয়া ধুনীয়াকৈ ভাজি আছোঁ আৰু ভাজি হোৱাৰ পিছত তাত পানী দি দিম। পানী নিজৰ নিজে দিব পাৰে, যিহেতু মই থুপথুপীয়াকৈ বনাম গতিকে পানী মই এগিলাচে দিছিলোঁ। আৰু যিহেতু চয়াবিনখিনি ফ্ৰাই কৰি লোৱা আছিল, আলু বইল ভালদৰে বইলো হৈ আছিল, গোটেইখিনি চব্জি ভাজি ল'লোঁ, গতিকে বেছি টাইমো নালাগে চব্জিখন হওঁতে। আৰু এই উতল আহিলে ধুনীয়াকৈ আহি লোৱাত মই অলপ কেঁচা ধনিয়া দিলোঁ আৰু কেঁচা ধনিয়া দি পেলাই ধুনীয়াকৈ চব্জিখিনি লৰাই দিলোঁ আৰু চব্জিখিনি মোৰ হৈ আছে। তেতিয়া আকৌ ভাবিলোঁ অকলনো কণী আৰু চয়াবিনৰ চব্জিখিনি খাম নে, গতিকে ঘৰতে এটা বেঙেনা পুৰি আছিলে আৰু বেঙেনাটো ধুনীয়াকৈ ধুই পেলাই মই বেঙেনা ফ্ৰাই কৰিম আৰু বেঙেনাটো এয়া মই গোল গোলকৈ কাটি ল'লোঁ আৰু কাটি থাকোঁতে দেখিলোঁ আধা বেঙেনাটো পকৰীয়া। গতিকে কিনা হাঁহত হোটেললৈকে মঙহ হয় জানো, গতিকে বেঙেনাটো কিয় পেলাই দিওঁ, যিখিনি পকৰীয়া সেইখিনি মই আধা কাটি পেলাই দিলোঁ আৰু ধুনীয়াকৈ সেই বেঙেনাখিনি নিমখ দিলোঁ, হালধি দিলোঁ আৰু ধুনীয়াকৈ সানি ল'লোঁ। সানি পেলাই অকণমান লাল মিৰ্চ পাউডাৰ দি দিলোঁ, অকণ জ্বলা হ'বলৈ দেই। তাৰপিছত এয়া পাপৰো ভাজি ল'লোঁ আৰু ধুনীয়াকৈ প্লেটিং কৰিলোঁ। বেলেগৰ দৰে ভালকৈ প্লেট কৰিব নাজানো, গতিকে মানে এনেই অকণমান প্লেটিং কৰিলোঁ। এয়া মোৰ চব্জিখিনি হৈ গ'ল আৰু এয়া চাওকচোন, কণীকেইটা দিওঁতে এটা কণী সিফালে পেলাইগৈ, আকৌ ধুনীয়াকৈ মই প্লেটিং কৰিছোঁ। তাৰপিছতে এয়া পাপৰ ফ্ৰাই কৰি ল'লোঁ, তাতে এয়া ফ্ৰাই কৰি লোৱা বেঙেনাখিনি আৰু লগত আছিল অকণমান মানিমুনি চাটনি। মানিমুনি মই মানে ফুলৰ গামলাটো লগালোঁ, তাৰপিছত লগত আছিল অকণমান ভোট জলকীয়া।